Guys, welcome back to my YouTube channel Kamakhya. আজি বহাগৰ বিহু আৰু সকলোকে মই আপোনাৰ বহাগৰ বিহু শুভেচ্ছা জনালো। আজি গৰু বিহু, আজি আমি গৰু গা ধুৱাম আৰু আমি গৰুটোও দেখাম। আমি গৰু চলে যাম আৰু আমি এতিয়া ককা আছে আমাৰ লগত। মই গাঁৱলৈ আহিছিলোঁ আৰু সেইকাৰণে বিহু উপশৈলীলৈকে কৰা গৈছে। চাওক গাইজ, এয়া আপোনাৰ নতুন পঘা দিব, নতুন আঁঠুৱা। এয়া মোক খেদি আহিছিলে মানে। এয়া চাওক, এয়া আমাৰ মৰমৰ মাক আৰু এয়া আমাৰ মৰমৰ সৰু এটা পোৱালি আৰু এয়া ককা আৰু আমি লাও খা বেঙেনা খা এইবোৰ আমি দেখাই আছোঁ এয়া বিহুৰ কাৰণে। এয়া চাওক গাইজ, আৰু এতিয়া আমি গৰুক গা ধুৱাবলৈ নি আছোঁ। আমি এতিয়া গৈ আছোঁ গৰুক গা ধুৱাবলৈ। মাজতে বহুত বেছি বৰষুণ হৈ থকাৰ বাবে ককাই নদীলে গৰুকেইটা নিনিলে, ঘৰতে ধুৱাই দিলে আৰু। অকমান ধেমালিকে কৰিলোঁ। এতিয়া আমি কণী যুঁজ কৰিবলৈ লৈছোঁ। এতিয়া আমি ভণ্টিয়ে হাৰিলে আৰু মই জিকিলোঁ। এতিয়া কণীটো মোক ভণ্টিয়ে দি দিব। বিহু গাবলৈ আহিছোঁ আৰু আপোনালোকে বিহু দলটোক চাওক। আইতাহঁতৰ ঘৰত বিহু মাৰাৰ কাৰণে অলপ বেছিকৈ ভিডিঅ'টো দেখুৱাই দিলোঁ।